জুবিনদাৰ যিখন আমাৰ সমাধিস্থল তাতে যিদিনাখনৰ পৰা ধৰক দাদাক ইয়ালৈ আনিছে সেইদিনাখনৰ পৰা ইয়াতে লাগি আছোঁ। দাদাৰ হিচাপে আমি দাদাক সেৱা কৰি আছোঁ। তাৰ হিচাপত আজি যে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানখিনি মৰম যাচিলে তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি অত্যন্ত সুখী যে ইমান দিনৰ মূৰত আমি কিবা এটা মৰম পাইছোঁ, তাৰ বাবে আমি বহুত সুখী আজি। আৰু এই আমাৰ ঠাইখিনি শ্মশানটো আমাৰ আছিলে ৰাইজৰ। আজি সোণাপুৰ আমাৰ এৰিয়া হয়নে? আজি ইয়াত যদি অসমত কোনোবা বাহিৰৰ মানুহ আহে, আমি যদি মান দিব নোৱাৰোঁ, সন্মান দিব নোৱাৰোঁ আমাৰ অসমখনৰ, কেনেকৈ হ'ব? আজি জুবিনৰ নাম য'ত ত'ত হৈ আছে। আজি জুবিনে কি কৰা নাই? আজি মোৰোতো জুবিনে খুৱাই আছে, মানুহক পুহি আছে। কিন্তু সেইকাৰণে আমি জুবিনৰ কাৰণে অতিৰিক্ত মৰম। কিন্তু আমি টকা পইচাৰ লোভ নাই আমাৰ, নিদিলেও আমি খুচি আছিলোঁ। তথাপি আজি তপনে আহি পেলাই আমাৰ ল'ৰা নিচিনা তপনে তেওঁ আমাক দিলে কিবা এটা, আমি অত্যন্ত সুখী। আৰু এই টকাটো আমি যাতে কিবা সৎ কামত লগাম, যে জুবিনৰ কাৰণে কিবা এটা ল'ম আগত চিন, তেতিয়াহে আমি খৰচ কৰিম। জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিছত আমাৰ যিসকল দিনে নিশাই জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখি তদাৰক কৰি ৰখা যিখন আমাৰ কমিটি আছে, যিসকল আই মাতৃসকল আছে, যোনে খুব সুন্দৰকৈ ৰাখিছে, তেখেতসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰম দিম বুলি তেখেতে ইয়াতে আহি প্ৰতিশ্ৰুতি দি থৈ গৈছিল। আৰু সেই মৰ্মে আমি জুবিন ক্ষেত্ৰ তদাৰক বা যিখন পৰিষ্কাৰ কমিটি আছে দেৱেন চন্দ্ৰ দাসৰ সভাপতিত্বত তেখেতসকলৰ লগত আলোচনা কৰি আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি যিধৰণে তালিকাখন দিছিলোঁ, ঠিক তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে 21জনী মহিলাক এই মৰম আৰু চেনেহ 21জনক 25,000 টকাকৈ তেখেতে দিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ উপৰিও ইয়াতে যিখন শ্মশান আছিল, শ্মশানখনৰ পিছফাললৈ যোৱা ৰাস্তাটো আৰু আমাৰ কাৰ্বি সকলৰ যি স্মৃতিসৌধ আছিলে, স্মৃতিসৌধৰ কাৰণে 1 বিঘা মাটি আৰু 2 বিঘা মাটি শ্মশানৰ কাৰণে খুব সুন্দৰকৈ এক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে খুব সুন্দৰকৈ PWD ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছিল। আৰু সেই মৰ্মে ইতিমধ্যে কাম চলি আছে। জুবিন ক্ষেত্ৰৰ কাম খুব ক্ষীপ্ৰগতিত চলি আছে আৰু জুবিন ক্ষেত্ৰখন খুব সুন্দৰকৈ চৰকাৰে আগবঢ়াই লৈ যোৱাত খুব সুন্দৰকৈ সংৰক্ষণ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে। আৰু মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টো খুব প্ৰতিটো মুহূৰ্ততে এই বিষয়টোৰ ওপৰত তেখেতে সদায় যেতিয়া আমাকো দেখে বা ডিপাৰ্টমেণ্টৰ থ্ৰুদিও কিমান অগ্ৰগতি হৈ আছে তেওঁ খবৰ লৈ থাকে।